morning friends, welcome to my YouTube channel Krishna Vlogs and Info. বন্ধুসকল আজি উঠাত অলপ দেৰি হ'ল কাৰণ কালি ফাষ্ট ফুডত কিবা কিবি খোৱা হৈছিল মানে বেয়া বস্তু নহয় ভালে বস্তু কিবা কিবি খোৱা হৈছিল আৰু মোৰ হৈছে গেছ আৰু গেষ্ট্ৰিক হোৱাৰ কাৰণে আজি ৰাতিপুৱা উঠাত অলপ দেৰি হ'ল মানে ৰাতিপুৱা উঠি মৰ্নিং ৱাক কৰিব গ'লো গৈ আকৌ আহি শুলো শুই মানে তামাম উগাৰ ভাব আহি আছে আৰু গেষ্ট্ৰিকৰ কাৰণে মই এটা মেডিচিন ব্যৱহাৰ কৰি আছোঁ কি মেডিচিন আপোনালোকে চাওক মানে আগতে আমাৰ দেউতাহঁতে কৰা দেখা পাইছিলোঁ তো আগতেও মাজে মাজে কৰোঁ তো আজিও আপোনালোকক কৰাই দেখুৱাই আছোঁ কেনেকৈ কি কৰিব লাগে আৰু কি বস্তু ইয়াত লাগে সকলো ভিডিঅ' ষ্টাৰ্ট কৰোঁ। তো বৰ্তমান মই আছোঁ বাথৰুমত আৰু এতিয়া কি বস্তু লাগে বস্তুবিলাক যোগাৰ কৰোঁ সোনকালে বস্তুবোৰ যোগাৰ কৰোঁ মোক লাগিব এক বাল্টিং ঠাণ্ডা পানী দমকলৰ পৰা সোনকালে ঠাণ্ডা পানী এক বাল্টিং লৈ আহোঁ তাৰপিছত লাগিব মোক গৰম পানী এতিয়া জাৰত গৰম পানী লৈ আহিলোঁ আৰু গ্লাছ এটা তো এতিয়া সকলো বস্তু ৰেডি হৈছে এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ সকলো বস্তুবোৰ মোৰ ৰেডি হৈ গ'ল চাওক জাৰত পানী বাল্টিঙতো পানী এইটো গৰম পানী আৰু এইটো ঠাণ্ডা পানী আৰু গ্লাছ এতিয়া হ'ল এইটো পানী ঠাণ্ডা পানী আৰু এইটো হৈছে গৰম পানী আৰু ইয়াৰ লগতে গ্লাছ এতিয়া গ্লাছত ভৰাই মই পানী খাম মানে আগৰ দিনত আমাৰ দেউতাহঁতে কেনেকৈ কৰিছিল সেইটো দেখা পাইছিলোঁ ন তো সেনেকৈ কৰি আছোঁ এতিয়া মই পূৰা পেট ভৰাই পানী খাম মানে একে ডিঙিলৈকে আহালৈকে পানী খাম এক জাৰৰ পৰা অলপ কম আছে পানী এইটো হৈছে গৰম পানী গৰম মানে কুহুমীয়া গৰম লৈ ল'ব পানীটো তাৰপিছত আৰু ঠাণ্ডা পানী লৈছোঁ বাল্টিঙত কিহৰ কাৰণে আপোনালোকে গম পাই যাব তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনালোকে যদি এই চিষ্টেমটো কৰিব বিচাৰিছে ভালকৈ জানি লৈহে কৰিব কাৰণ ইয়াতে বহুত ৰিস্ক আছে আৰু কোনোবাই যদি জানে কৰিলেই হ'ল আৰু যদি নাজানে কাৰোবাৰ পৰা শিকি ল'ব কাৰণ এইটো পানী খাই লৈ দুটা আঙুলিৰে তলত মানে কি কয় এইটো ভিতৰৰ জিভা যে আছে সেই জিভাত মানে টাচ কৰি দিব লাগে আৰু তালৈকে আঙুলি সোমাই দিব লাগে তো পিছত কি হয় আপোনালোকে চাওক যদি ঘিণ লাগে আপোনালোকে নাচাব কাৰণ চবেতো এইটো সহ্য কৰিব নোৱাৰে কিছুমানে ঘিণো লাগি যাব পাৰে তো এতিয়া কৰা হৈ গ'ল আৰু ফাইনেলি বহুত আৰাম পাইছোঁ এনেকুৱা উগাৰ ভাব আহি আছিল এতিয়া বহুত আৰাম পাইছোঁ আৰু আপোনালোকে চাওক আপোনালোকে এইটো ট্ৰাই কৰিবলৈ নিবিচাৰে যদি আপোনালোকে আগতে কৰি পাইছে বা জানে তেতিয়াহ'লে কৰক নহ'লে আপোনালোকে জানা মানুহৰ লগত প্ৰথমে সুধি ল'ব তাৰপিছতে কৰিব কাৰণ এইটো অলপ ৰিক্সিও আছে কাৰণ ইয়াতে বহুত মানে এনাৰ্জি লাগে মানে আৰু বহুত মানে দুৰ্বল ভাব তো আপোনালোকে এইটো জানি শুনিহে কৰক আৰু আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।